দাদা, মই ইয়ালৈ আহিলে হোষ্টেললৈ যাবলৈ মনে নাযায়। হয়ো, ময়ো বহুত অকলশৰীয়া হৈ যাওঁ। বা সেইটো চা। ইমান ধুনীয়া। আৰু বা শুনছোঁ, মই হোষ্টেলৰ খাদ্যবোৰ ইমান বেয়া পাওঁ। জানো, সেইকাৰণেতো বজাৰ গৈ আছো ন। কিবা এটা তোক দিব লাগিব। আজি মোক মেগী বনাই দিব লাগিব তই। হ'ব, ঠিক আছে। বঢ়িয়া। আৰু কি লাগিব মোক? কোল্ড ড্ৰিংকছ। তোক মই চব দিম ৰ, ভাবি মোক লাগিবই। চব দিম। ৰাগ, কলৈ যাওঁ? তই চোন। মই বজাৰলৈ যাওঁ ৰ, তই কলৈ যাওঁ? মই দাদাৰ লগত অলপ ফুৰিবলৈ আহিছিলোঁ। বা এয়া ৰিয়া, মোৰ ফ্ৰেণ্ড হয়। মোৰ হোষ্টেলৰ ওচৰতে তাইৰ হোষ্টেল। আপুনি নেকি ৰিয়াৰ দাদা? হয় হয়, ই কৈ থাকে ৰিয়াৰ কথা। লগ পাই ভাল লাগিল। মোৰো ভাল লাগে। বা দাদা যাওঁ। ৰিয়া বাই। হাই। হাই। কি খবৰ? আছো আৰু দিয়া। কি কিনিব আহিছা? ঘৰৰ অলপ বজাৰ আৰু। ঠিক আছে, তুমি কিনা, মই গৈ থাকো দিয়া। শুনা না, তুমি যদি বেয়া নোপোৱা মোৰ লগতে যাব পাৰিবা। মই মানে ঘৰলৈকে যাই আছোঁ। ঠিক আছে, তুমি বিলটো দিয়া, মই বাহিৰত ৰৈ আছো। এক তৰংগৰ দৰে তাইৰ এজাক সুগন্ধ মোৰ দেহত বৈ গৈছে। বুকুখনে হাহাকাৰ কৰি উঠিছে তাইক কিবা এটা ক'বলৈ। হৃদয়ত নিমিষতে বলি গৈছে প্ৰেমৰ এজাক বলিয়া ধুমুহা। বা বা আৰে ঐ বা, তই কেতিয়া আহিলি ভিতৰত? হ'ল অলপ টাইম। তোৰ কি গা বেয়া নেকি? গা বেয়া নহয় ৰ, কিবা এটা ভাবি আছি। কিনো ভাবি আছ? মোৰ বহুত ভোক লাগিছে, কিবা এটা খাবলৈ দে। ঠিক আছে ৰ, মই কিবা এটা বনাই জল্দি বনাই আন। ভোক লাগিছে দেই, জল্দি বনাই আন। নিছো ৰ। দাদা, 10 টকা খান দেচোন। কি কৰ তই পইচা? দেউতাও নিদিওঁ বুলি কৈছে, তই এতিয়া নিদিওঁ বুলি নকবি। মানিবেগখন তাত আছে, লৈ যা। দাদা, দাদা, মনে মনে থাকে ৰকি লাগে তোক, দেউতাই শুনিলে মোৰ কলিজা খাব। মনে মনে থাকে ৰকি লাগে তোক, দেউতাই শুনিলে মোৰ কলিজা খাব। কোৱা, কিয় মাতিছিলা? কি কওঁ, কি বুলি কওঁ,
এতিয়াচোন মোৰ লাজে লাগিছে। লাজ কৰিব লগা কিটো আছে? কৈ দিয়া কি ক'ব বিচাৰিছা। তোমাৰ দুচকুত হ'বলৈহে ভয় লাগিছে। কি জানিবা মই নিজকে হেৰাই পেলাম। কি ক'ব বিচাৰিছা ধৰিব পৰা নাই। মানে তোমাৰ অজ্ঞাতে মই তোমাক ভাল পাই পেলাইছোঁ। লগ পাব দুদিনে হোৱা নাই প্ৰেম হৈ গ'ল। এতিয়াচোন মোৰ সপোনৰ তালিকাত তুমিয়ে স্থান পালা। কি হ'ল? কিয় মনে মনে আছা? কেতিয়াবা ভাল পোৱাৰ অনুভূতি শব্দত নহয় মৌনতাতো প্ৰকাশ পায়। আজিৰ পৰা দুয়োটাৰে সপোনবোৰ ভাগ কৰি ল'ম, আধা তোমাৰ আধা মোৰ। সপোন পূৰণ হ'বনে নহ'ব সেইটো কোনেও নাজানে। তথাপিও সপোন সকলোৱে দেখে, কিয়নো সপোনে জীয়াই থকা হেঁপাহ দিয়ে। কি হ'ল? আজি কিয় এনেকৈ আছা? তুমি এনেকৈ থাকিবা নে কিবা কৰিবা? মানে আমাৰ সম্পৰ্কটো কিমান দিন হ'ল? এবছৰ। এই এবছৰ তুমি একো কৰিব নোৱাৰিলা? ইমান চিন্তা কৰিব নালাগে, সময়ত সকলোবোৰ হৈ যাব। তুমি ইমান দিনে এইটো কথাই কৈ আহিছা। মোক ঘৰৰ পৰা বিয়াৰ কথা কৈ আছে। আৰে ঘৰত কৈ দিবা না মোক ভাল পোৱা বুলি। মইতো সেইটো মেটেৰিয়েলৰ ছোৱালীয়ে নহয় যে আছো থাকিম তোমাৰ হাতে, আন একো মোক সুখ নালাগে, তোমাৰ মৰমেই জীয়াম। তুমি মই এদিন মিলি যাম। মই ধেমালি কৰা নাই অ', ঘৰত মানি নলয়। তোমাৰ হাতত যদি কিবা এটা কাম থাকিলে হয় মই ঘৰত বনাব পাৰিলোঁ হয়। প্লিজ মোক অকণমান টাইম দিয়া। তোমাৰ বাবে কি এবছৰ কম আছিল নেকি? নাই, এতিয়া আৰু নহ'ব। আজি মোৰ কোনো কাম নাই কাৰণে তুমি আজি সেইটো অজুহাত দেখাই মোৰ পৰা আঁতৰি যাব খুজিছা। অজুহাত নহয়, মই তোমাৰ লগত ভৱিষ্যতটো চাবলৈ ভয় কৰিছোঁ। মই আৰু নোৱাৰিম, চৰি। তোমাৰ মাতাল মনটো মোৰ হৃদয়ে একো নভবাকৈ আঁকোৱালি লৈছিল। সময়ৰ পাছত ওলাই পৰিল তোমাৰ মুখাখন। তুমি মাতাল নহয়, মতলবী আছিলা। প্ৰেমে কাৰোবাক জীৱন দিয়ে আৰু কাৰোবাক জীৱন নিয়ে। তুমি ইয়াত কিয়? মই মানে LICৰ কাম এটাত আহিছিলোঁ। তুমি মানে এতিয়া LICৰ এজেণ্ট? মানুহৰ ঘৰে ঘৰে কৈ কামোৰ দি ফুৰা। চোৱা তোমাক এৰি মই কিমান সুখী, এই ধনী ঘৰৰ একমাত্ৰ বোৱাৰী। আৰু তোমাক চোৱা, য'তে আছিলা তাতে আছা। ঐ মালতী, তই বাথৰুমত কাপোৰবোৰ থৈ আহি ইয়াত কথা কৈ আছ? ছাৰ নহয় মানে হ'ব, মোক বুজাব নালাগে। সোনকালে কাপোৰখিনি ধুই ঘৰটো অলপ মুচি দে, নহ'লে বয়েৰা আহি মোক গালি পাৰি থাকে। কওকচোন কি আছিল আপোনাৰ? এই মানে আপোনাৰ ঘৰৰ কামহে কৰে? কামত থাকি তুমি অলপ থাকা হা, মোৰ কাম আছে। ঐ মালতী, তই মোৰ তাত এটা LIC খুলি ল, পিছত তোৰ কামত আহিব। ফোনে কৰোঁ, LIC এটা খুলি ল'ব পাৰে।